বন্ধুসকল সকলোকে আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। বহুত দিনৰ অপেক্ষাৰ ফলত আজি 10 তাৰিখত হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৰিলে ৯,০০০ কোটি টকা অৰুণোদয়ৰ কিস্তিৰ ধন সকলোৰে একাউণ্টত সোমাই দিলে। কিন্তু যিসকলৰ ভাগ্য খাৰাপ, যিসকলৰ একাউণ্ট বেয়া আছিল, সেইবোৰৰ একাউণ্টত টকা সোমোৱা নাই। কি কাৰণে সোমোৱা নাই? ডিবিটি নাথাকাৰ কাৰণে সোমোৱা নাই। ডিবিটিকে ক'ত কৰিব লাগে? বেংকত কৰিব লাগে। বেংকত গৈ কিনে ইয়াৰ আগতে মই কৈছিলোঁ, বেংকত গৈ কিনে আপুনি ক'লে ডিবিটি কৰি দিলেহেঁতেন, আপোনাৰ টকাটো সোমাই গ'লহেঁতেন। এতিয়া কি কৰিব লাগিব? এতিয়া কিন্তু অকল ডিবিটি কৰিলে নহ'ব, আপোনাৰ এতিয়া এটা লেটাৰ লিখি এটা আবেদন কৰিব লাগিব ডিচি অফিচত। এই ডিচি অফিচত আবেদন কেনেকৈ কৰিব লাগে মই আইকনত এটা ভিডিঅ' দি দিম। কেনেকৈ কৰিব লাগে মই ডেছক্ৰিপশ্যনত লিংক দি দিম। কেনেকৈ আবেদন লিখিব লাগে সকলো তথ্য মই ডেছক্ৰিপশ্যন দি দিম। ভিডিঅ'টো চাই কিনে আপুনি আবেদন কৰিব পাৰিব। আপোনালোকে টেনশ্যন কৰিব নালাগে যে কিয়নো আপোনালোকৰ টকা সোমোৱা নাই, আপোনালোকৰ নামটো কাটি গ'লে নেকি, কৰ্তন কৰা হ'ল নেকি? নহয়, কৰ্তন কৰা হোৱা নাই, আপোনাৰ একাউণ্টটো বেয়া থকাৰ কাৰণে আৰু আপোনাৰ ডিপ'জিট নথকাৰ কাৰণে আপোনাৰ টকাটো সোমোৱা নাই। নেক্সট কিস্তি যিটো দিব যে ১,০০০ টকা দি ১,২০০ টকা দি যিটো দিওঁ সেইটো আপোনাৰ একাউণ্টত সোমাব। তাৰ বাবে কি কৰিব লাগিব? আপোনাৰ এটা আবেদন কৰিব লাগিব ডিচি অফিচলৈ যে মোৰ টকাটো সোমোৱা নাই, এইকাৰণে এতিয়া ঠিক আছে সকলো তথ্য তাত জমা দিব লাগিব। কি জমা দিব লাগিব? প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ডটো দিব লাগিব, ৰেচন কাৰ্ড দিব লাগিব, ভোটাৰ আইডি দিব লাগিব আৰু আপোনাৰ একাউণ্ট দিব লাগিব। আপুনি যিটো টকা আগতে পাইছিলে ১২৫০ টকা কৰি, এই ১২৫০ টকা প্ৰমাণপত্ৰটো খাতাটো আপডেট কৰি আনি তাৰ লগত জেৰক্স কৰি গাঁঠি দিব। তাৰপিছত আপোনাৰ একাউণ্টত নেক্সট মাহত যিটো টকা আছে সেইটো সোমাই যাব। আজিৰ তথ্য ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ